নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। যিসকলে আগৰ পৰাই চাই আছে লাইক এটা কৰি দিব। আজি ব্লগ নহয়, আজি এটা ধুনীয়া খবৰ লৈ আহিছোঁ। ব্লগ দিম, অহাকাইলৈৰ পৰা আকৌ ব্লগ দিম। আজি মানে ধুনীয়া খবৰ এটা লৈ আহিছোঁ। খবৰটো মানে বহুত বেছি ভাল খবৰ, আৰু মানে আপোনালোকে যদি জানে গেছ কৰকচোন কি খবৰ হ'ব পাৰে বাৰু। মা, তই জান নেকি কি ভাল খবৰ? নাজানো। এতিয়া দেখিলে নহয়, মায়ো নাজানে কি খবৰ, আৰু আপোনালোকে গেছ কৰি আছে নি বাৰু? আৰু ইমান বেছি ছাছপেন্স দি নাথাকোঁ, আপোনালোকক খবৰটো কৈ দিওঁ। মা মনলৈ কিবা আহিছে নি আকৌ? মা কিবা এনে গেছ কৰিব পাৰিছে নি মা? খবৰটো কি খবৰ? নাজানো। আপোনালোকৰ চাগে বহুতে ভাবি আছে খবৰটো কি? বহুত বেছি ভাল খবৰ, কাৰণ মোৰ কাৰণে ভাল খবৰ, লগতে আপোনালোকৰ কাৰণেও ভাল খবৰ। আৰু সেই ভাল খবৰটো হৈছে যিটো মোৰ 50,000তকৈ অধিক ছাবস্ক্ৰাইবাৰ আছিল, সেই চেনেলটো ঘূৰি আহিছে। বহুত বেছি ভাল লাগিছে। ভাবিলোঁ যে আপোনালোকক খবৰটো দি দিওঁ, যিহেতু কৈছিলোঁ যে মোৰ এনেকুৱা চেনেল এটা আছিল আৰু চেনেলটো ডিলেট হৈ গ'ল ইউটিউবৰ পৰা। কি কাৰণে হৈছিল কৈয়ে দিছিলোঁ। ঘূৰি অহাৰ কাৰণে বহুত বেছি ভাল লাগিছে, আৰু তাৰে লগতে আপোনালোকক জনাওঁ যে মোৰ ধুনীয়া আৰু কেইমাহমান লাগিব চাগে, কেইমাহমানৰ পাছত ধুনীয়াকৈ চুটি ছবিসমূহ আপোনালোকে উপভোগ কৰিব পাব। যিসকলে ভাল পাইছিল, আকৌ কেইদিনমানৰ পাছৰ পৰা কাম আৰম্ভ কৰিম, কাৰণ এতিয়া পৰিস্থিতি খুব বেয়া হৈ আছে। পৰিস্থিতি বেয়া লগতে কিন্তু কাম কৰাটো কৰিম, ধুনীয়া ফিল্ম আনিম আপোনালোকৰ বাবে। কিন্তু আপোনালোকে অলপমান এই চেনেলটোত মৰম দিব লাগিব। আৰু লগতে যিসকলে মোৰ আগৰ শ্বৰ্ট ফিল্মকেইখন চোৱা নাই তেওঁলোকে গৈ চাবগৈ। মিষ্টাৰ শইকীয়া এণ্টাৰটেইনমেণ্ট আছে চেনেলটোত, 2খনকৈ শ্বৰ্ট ফিল্ম উপভোগ কৰিব পাব ধুনীয়া। মই ভাবোঁ আপোনালোকে খবৰটো শুনি বহুত আনন্দিত হৈছে, কাৰণ বহুত কষ্টৰে চেনেলটো উঠাইছিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। লগ পাই আছোঁ মোৰ অন্য এটা ব্লগ ভিডিঅ'ত। বাই বাই।